নমস্কাৰ ৰাইজ, কেনে আছে? আশা কৰো সকলোৰে ভাল। আজি বনাবলৈ ওলাইছো গুৱাহাটীত গাঁৱৰ ব্যঞ্জন। দাইল, আলু পিটিকা, কলডিল ভাজি আৰু পুদিনা চাটনি। এফালে কলডিলখিনি বহাই দিলো আৰু আনফালে পুদিনা পিচিবলৈ লৈছো। মোৰ এটাই ৰুল, খানা অকণমানেই খাম কিন্তু হেল্ডিকৈ খাম। যিহেতু চানডে ঘৰ গৈছিলো, এই গোটেইখিনি বস্তু ঘৰৰ পৰা অনা আছিলে। আপোনালোকৰ ছোৱালীজনী একদম বোৱাৰী মেটেৰিয়েল নে কি কয়? এয়া 2টা চিটি মাৰিলে মোৰ দালি হৈ গ'ল। আৰু মোৰ তেলখিনি দেখি জাজ নকৰিব, মই একদম কম খাওঁ। পাৰিলে আপোনালোকেও তেল কমাই খাব, ইটছ নট গুড ফৰ হেল্থ। তেলত এয়া পাঁচফোৰণি, জলকীয়া, পিয়াজ, হালধি দি পেলাই দালিখিনি সম্ভাদ মাৰিলো। আমাৰ ফালে এইটো সম্ভাদ মৰা বুলি কয়, আপোনালোকৰ ফালে কি কয় জনাবচোন। ইফালে মই আলুটো উলিয়াই পিটিকি ললো আৰু ভাততো 2টা চিটি মাৰিবলৈ উঠাই দিলো। আৰু পুদিনাখিনি যে পিচিছিলো তাত নেমু অকণমান চেপি দিলো। এণ্ড দিছ ইজ মাই এছামিজ থালি ইন গুৱাহাটী। চাওমিন, ম'মো এইবিলাকতকে মোৰ নিজে হাতে বনোৱা ভাত সাজ বেছি প্ৰিয়। আহিব কেতিয়াবা, আপোনালোককো বনাই খুৱাম এনেদৰে। জীৱনটো অকণমান হেক্টিক হৈছে, টাইম টেবুল মিলাব নোৱাৰাৰ কাৰণে মিনি ভ্লগো দিব পৰা নাই। বাৰু আজিলৈ ইমানেই। নেক্সট